ওয়েলকাম টু ইনফোহম ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম যিসকল লোকে ইলেক্টৰ্ছ ভেৰিফিকেশ্যন প্ৰগ্ৰামত নিজৰ ভোটাৰ ডিটেইলছ শুধৰণি কৰিছিলে আৰু এতিয়া চেক কৰাৰ পিছত গম পাইছে যে নিজৰ ভোটাৰ ডিটেইলছসমূহ শুদ্ধ হৈ আহিছে বা ভোটাৰ লিষ্টত দেখা পাইছে আপোনাৰ সম্পূৰ্ণ তথ্যখিনি শুদ্ধ হৈছে। তো শুদ্ধ হোৱাৰ পিছত আপুনি এতিয়া আপোনাৰ নতুন ভোটাৰ আই কাৰ্ডখন লাভ কৰা নাই। তো নতুন ভোটাৰ আই কাৰ্ডখন কেনেকৈ লাভ কৰিব মই এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছটো দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে বেলেগৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত প্ৰথমবাৰ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো এতিয়া আহক ভিডিঅ'ৰ মাজলৈ। প্ৰথমতে আপোনালোকে ভোটাৰ হেল্পলাইন এপটো অপেন কৰি ল'ব আৰু যদি এইটো আপোনাৰ আগৰ পৰা এইটো ইনষ্টল আছে আৰু আপডেট কৰা নাই তেনেহ'লে প্লে ষ্টৰত নতুন ভাৰ্জনটো আহিছে, এইটো আপডেট কৰাই ল'ব আৰু আপডেট কৰাৰ পিছত আপুনি ফৰ্মছত ক্লিক কৰিব। ফৰ্মছত ক্লিক কৰাৰ লগে লগে চাওক ইয়াত আছে ভোটাৰ ছাৰ্ভিচ, এপ্লাই অনলাইন, ট্ৰেন্সফাৰ্ছ, ডিলিটেশ্যন, কাৰেকশ্যন, ট্ৰেন্সপজিশ্যন, ইছ্যু অফ ৰিপ্লেচমেণ্ট ইলেক্টৰ্ছ ফটো আইডেণ্টি কাৰ্ড। তো আপোনাৰ যেহেতু ভোটাৰ আইডি ভেৰিফাইৰ সময়ত ইলেক্ট্ৰেল ভেৰিফিকেশ্যন প্ৰগ্ৰামত আপুনি আপোনাৰ ভোটাৰ আইডি ডিটেইলছ কেইটা শুধৰণি কৰিছিলে আৰু শুধৰণি হৈও আহিছে, এতিয়া চেক কৰিছিলে, শুধৰণি হৈ যোৱাৰ পিছত আপুনি নতুন ভোটাৰ আই কাৰ্ডখন পোৱা নাই। সেইকাৰণে ইয়াত চাওক আছে ইছ্যু অফ ৰিপ্লেচমেণ্ট ইলেক্টৰ্ছ ফটো আইডেণ্টি কাৰ্ড, এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এইটো কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত ইয়াত চাওক 6টা ষ্টেপ আছে, সেই সম্পূৰ্ণ 6টা ষ্টেপ আপোনালোকে কমপ্লিট কৰিব লাগিব। কমপ্লিট কৰাৰ পাছত আপোনাৰ আইডিখন আহিব। তো এতিয়া কেনেকৈ এইটো কমপ্লিট কৰিব মই এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাম, ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো প্ৰথমতে ইয়াত চাওক আছে আপোনাৰ ষ্টেটটো লগাই দিব। ষ্টেট লগোৱাৰ পিছত আপোনাৰ পিছত লগাব ডিষ্ট্ৰিক্ট। তো আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় এইটো চুজ কৰিব। ইয়াৰ পিছৰ ষ্টেপটো হৈছে আপোনাৰ সমষ্টি, সমষ্টিটো লগাই দিব। লগোৱাৰ পিছত ইয়াত নটিফিকেশ্যন আছে, এইটো পঢ়ি চাব এবাৰ আৰু নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক এনেকুৱা অপশ্যন আহিব, নেম অফ এপ্লিকাণ্ট, নেম ইন ৰিজনেল, ছাৰনেম অফ এপ্লিকাণ্ট, ছাৰনেম অফ এপ্লিকাণ্ট ইন ৰিজনেল, ডেট অফ বাৰ্থ, ইমেইল, মোবাইল, APIC। তো ইয়াত আপুনি ওপৰত আপোনাৰ নামটো দিব আৰু তলত অসমীয়াত দিব। তো চাওক মই এটা দেখুৱাই আছোঁ এক্সাম্পলৰ কাৰণে। ইয়াত দিয়া হৈছে নামটো, দিয়াৰ পিছত ইয়াত চাওক ডিটেক্ট কৰিছে আছামিজ যিটো ৰিজনেল নেম এইটো ভুল আহি গৈছে। তো এইটো শুধৰণি কৰিবলৈ হ'লে আপুনি আপোনাৰ মোবাইলৰ কীবৰ্ড তো এছামিজ কৰি ল'ব। এছামিজ কৰি আপোনাৰ যিটো শুদ্ধ এছামিজত হয় সেইটো নাম ইয়াত দি দিব। ইয়াৰ পিছত ইয়াত চাওক আছে আপোনাৰ ছাৰনেমটো, তো ইয়াত ইংলিছত দিব লাগিব। তো এনেকুৱা ধৰণে আপুনি মোবাইলৰ কীবৰ্ড চেঞ্জ কৰি আপুনি এইটো কৰি ল'ব পাৰিব। তো মই এইটো কমপ্লিট কৰি লোৱাৰ আগতে ভিডিঅ'টো অকণমান পজ কৰি আছোঁ। তো এতিয়া ইয়াত ফিল আপ কৰাটো কমপ্লিট হৈ গৈছে। কমপ্লিট হোৱাৰ পিছত আপুনি মেইল ফিমেইল আপোনাৰ যিটো জেণ্ডাৰ এইটো চিলেক্ট কৰিব আৰু আই হেয়াৰ বাই ডিক্লেয়াৰ ডেট আই এম চিটিজেন অফ ইণ্ডিয়া, ইয়াত টিক মাৰ্ক লগাব। টিক মাৰ্ক লগাই আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি দিব লাগিব হাউচ নম্বৰ, হাউচ নম্বৰ অসমীয়াত, ইয়াৰ পিছতটোত দিব লাগিব ষ্ট্ৰীট এৰিয়া লোকেলিটি আৰু তলত অসমীয়াত দিব, ওপৰত দিব টাউন ভিলেজ ইংলিছত, ইয়াৰ পিছতটোত দিব ৰিজনেল, ইয়াৰ পিছত আপুনি পুলিচ ষ্টেচন নামটো দিব, ইয়াৰ পিছত দিব পিনক'ড। তো এইকেইটা মই সম্পূৰ্ণ ফিল আপ কৰি আছোঁ এতিয়া। তো এতিয়া চাওক 2 নম্বৰ ষ্টেপটো মই কমপ্লিট কৰিছোঁ। কমপ্লিট কৰাৰ পিছত এতিয়া আকৌ নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক আছে ফেমিলি ডিটেইলছ, তো নেম অফ ৰিলেটিভ অফ এপ্লিকাণ্ট, তো আপোনাৰ পৰিয়ালৰ যিজন হেড আছে, মুৰব্বী আছে, সম্পৰ্কিত ব্যক্তি আছে সেইজনৰ নাম দি দিব। তো ইয়াত আপোনাৰ দেউতাকৰ নামটো দি দিব ওপৰত ইংলিছত, ইয়াৰ পিছত দিব আপোনাৰ অসমীয়াত, ইয়াৰ পিছত দিব নেম অফ লাষ্ট নেম অফ ৰিলেটিভ, তো আপোনাৰ ৰিলেটিভৰ লাষ্ট নেমটো ইয়াত দি দিব আৰু ইয়াৰ পিছত দিব লাষ্ট নেম আপোনাৰ অসমীয়াত। তো মই কমপ্লিট কৰি আছোঁ এতিয়া। তো ইয়াত কমপ্লিট কৰাৰ পিছত আপুনি নেক্সটত আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আছে চাওক ৰিজন ফৰ এপ্লাইং ফৰ এ ডুপ্লিকেট কাৰ্ড। তো আপোনাৰ এইটো ডুপ্লিকেট কাৰ্ড এপ্লাই কৰাৰ কাৰণটো কি ইয়াত লিখি দিব। যদি আপুনি আপোনাৰ কাৰ্ডখন হেৰাই গৈছে ইয়াত দিব পাৰে হেৰাই গৈছে, বা ডেমেজ হৈ গৈছে ইয়াত লিখিব পাৰে ডেমেজ হৈ গৈছে, বা আপুনি শুধৰণি কৰিছিলে শুধৰণি হোৱা কাৰ্ডখন বিচাৰে তেনেহ'লে ইয়াত লিখি দিব পাৰে। তো মই এতিয়া লিখি আছোঁ। তো ইয়াৰ পিছত আপুনি ইয়াত 3টা অপশ্যন আছে, EPIC কালেক্ট অপশ্যন। তো কালেক্ট অপশ্যনটো আপুনি চুজ কৰিব পাৰে। আই উইল কালেক্ট EPIC ফ্ৰম BRC SCSC, আই উইচ টু ৰিচিভ মাই EPIC বাই পোষ্ট। ইয়াৰ পিছত আছে আই উইল কালেক্ট EPIC ফ্ৰম BLO। তো আপোনাৰ যিটো অপশ্যন শুদ্ধ বা সহজ লাগে সেইটো আপুনি চুজ কৰিব। তো মই দি আছোঁ ইয়াত আই উইল কালেক্ট EPIC ফ্ৰম BLO। ইয়াৰ পিছত আকৌ নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে ডিক্লেৰেশ্যনটো আপুনি
ইয়াত দি দিব টিক মাৰ্ক লগাই দিব আই এম ৰিকভাৰ্ড এট এ লেটাৰ ডেট তো আপুনি ইয়াত কৈছে আপোনাৰ যেটো পুৰণা কাৰ্ড আছে সেইখন আপুনি উভতাই দিব তো ইয়াত আপোনাৰ প্লেস আপোনাৰ ভিলেজ বা টাউন যেটো হয় এটো লগাই দিব লগোৱাৰ পিছত ডেটটো চাওক দিয়া আছে ইয়াৰ পিছত আপুনি ডান যেটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি এবাৰ প্ৰিভিউটো কৰি ল'ব আপোনাৰ যিকেইটা তথ্য আপুনি এন্টাৰ কৰিছিলে সেই সম্পূৰ্ণ তথ্যকেইটা শুদ্ধ আছে নে ভুল আছে তো মই এতিয়া প্ৰিভিউ কৰি আছো তো ইয়াত সম্পূৰ্ণ ঠিকে আছে তো ঠিকে থাকিলে আপুনি ইয়াত চাওক আছে কনফাৰ্ম কৰি দিব কনফাৰ্ম কৰাৰ পিছত ইয়াত মেসেজ আহিছে থ্যাংক ইউ ইউৰ এপ্লিকেশন হ্যাজ বিন সাবমিটেড সাকসেসফুলি অন ডেট আৰু ইউৰ ৰেফাৰেল আইডি ইজ তো এটো আপুনি কপি কৰিব পাৰে বা আপুনি এটো স্ক্ৰিনশট কৰি ৰাখি দিব পাৰে তো ওকে ক্লিক কৰিব এতিয়া ওকে ক্লিক কৰাৰ পাছত ইয়াত আছে চাওক ডাউনলোড তো এতিয়া আপোনাৰ ডাউনলোড কৰিব পাৰিব ৰিসিপ্টখন ডাউনলোড কৰাৰ আগত চাওক এটা নোটিফিকেশন আছে your form has been submitted successfully for further processing of the form take the print out of the above receipt and contact your electoral roll officer ERO to complete the process ঠিক আছে তো ইয়াত আপোনাৰ কৈছে যেটো ফর্ম আছে এই ফর্মখন আপুনি ডাউনলোড কৰি লব আৰু ডাউনলোড কৰাৰ পিছত আপুনি আপোনাৰ ইলেক্ট্ৰাল ৰুল অফিচাৰ যিজন আছে সেইজনৰ লগত যোগাযোগ কৰিব আৰু সেইজনক ফর্মটো সাবমিট কৰি দিব তো নিশ্চয় আপোনাৰ যিখন নতুন ভোটাৰ আইডি আছে সেইখন ইস্যু হৈ আহিব তো আজিৰ ভিডিওটো আছিল ইমানে যদি ভিডিওটো ভাল লাগে বেলেগৰ লগত শেয়াৰ কৰিব